আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজির বিষয়বস্তু হল মুহররম মাহৰ আশুৰাৰ ফজিলত। এই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম ইনশাআল্লাহ। লেখক ডক্টর কুরবান আলী আহমেদ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলাম আয় ছুটে আয়। মুহররম মাহৰ বহুতো ফজিলত আছে। এই মাহৰ জোন দেখাৰ লগে লগে হিজৰি সন আৰম্ভ হয়। সেইদিনাখন গধূলি মাগৰিবৰ নামাজৰ পিছত 2 রাকাতকৈ 6 রাকাত নফল নামাজ, প্ৰত্যেক রাকাতত সূরা ফাতিহা এবাৰ আৰু সূরা ইখলাস 3 বাৰকৈ পঢ়িলে আল্লাহ তাআলাই সেই মানুহজনক ভাল কাম কৰিবলৈ সহায় কৰে। সুবহানাল্লাহ। এই মাহৰ 10 তাৰিখটো আশুরার দিন বুলি কোৱা হয়। এই দিনটো অতি পবিত্র দিন। এই দিনাখন আল্লাহ তাআলাই আকাশ, পাহাৰ, নদ নদী, আৰশ, কুৰসী, লৌহ আৰু কলম সৃজন কৰিছিল। তেওঁ হযরত আদম আলাইহিস সালামক সৃজন কৰি বেহেশতত স্থান দিছিল। হযরত ইব্রাহিম আলাইহিস সালাম আৰু হযরত ঈসা আলাইহিস সালাম জন্মগ্ৰহণ কৰিছিল। হযরত নূহ আলাইহিস সালামৰ জাহাজখনি বানপানী আৰু তুফানৰ পৰা উদ্ধাৰ পাইছিল। হযরত মুসা আলাইহিস সালাম ফেৰাউনৰ হাতৰ পৰা ৰক্ষা পাইছিল আৰু ফেৰাউন নীল নদীত ডুবি মৰিছিল। হযরত ইউসুফ আলাইহিস সালাম কুৱাৰ পৰা উদ্ধাৰ হৈছিল। হযরত আয়ুব আলাইহিস সালাম বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছিল। হযরত আদম আলাইহিস সালামৰ তওবা কবুল হৈছিল আৰু কিয়ামতত এই দিনটোতেই আৰম্ভ হ'ব। এই আশুরার দিনটোত হযরত রসুল করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ প্রিয় নাতিয়েক হযরত ইমাম হুসাইন রাদিয়াল্লাহু আনহু কারবালা ময়দানত গণতন্ত্ৰৰ বাবে 3 দিন অনাহারে থাকি শহীদ হৈছিল। গতিকে এই দিনটো অতি পবিত্র দিন হিসাবে পুৰি পৃথিৱীৰ মুছলমানসকলে এই দিনাখন মুহররম উৎসৱ পালন কৰে। মুছলমানসকলে এইটো জানা উচিত যে গণতন্ত্র হযরত রসুল করিম সাল্লাল্লাহু আলাইহি সাল্লামে পৃথিবীর বুকুত প্ৰতিষ্ঠা কৰি থৈ গৈছিল। সেই গণতন্ত্ৰ এজিদ আৰু তাৰ দলটোৱে নিৰ্মূল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তেতিয়া হযরত রসুল করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ নাতিয়েক হযরত ইমাম হাসান রাদিয়াল্লাহু আনহু আৰু হযরত ইমাম হুসাইন রাদিয়াল্লাহু আনহুৱে সেই গণতন্ত্ৰ ৰক্ষা কৰিবলৈ যাওঁতে তেওঁলোক দুজন এজিদ আৰু তাৰ দলটোৰ হাতত শ্বহীদ হৈছিল। তেওঁলোকৰ এই শহীদ হোৱা কামটোৱে পৃথিৱীৰ সমগ্ৰ মানৱ জাতিটোক এই গণতন্ত্ৰৰ বাবে সচেতন কৰি দিছে আৰু সেই কাৰণেহে আজিও সেই গণতন্ত্ৰই পৃথিৱীৰ শাসন প্ৰণালীক উচ্চ স্থান লাভ কৰি আছে। তাৰ বাবে মুছলমানসকল গৌৰৱান্বিত। যদি মুছলমানসকলৰ সেই দুজন ইমাম শহীদ নহ'লহেঁতেন তেন্তে পৃথিৱীৰ বুকুৰ পৰা গণতন্ত্ৰ নিৰ্মূল হৈ গ'লহেঁতেন। কিন্তু অতি দুখৰ বিষয় যে আমাৰ মাজৰ এটা দল ওলাইছে, তেওঁলোকে এনেকুৱা এটি পবিত্ৰ দিনত পুণ্যৰ কামবোৰ নকৰি লাঠি খেলা, ঢোল বাদ্যযন্ত্ৰ আদি বজোৱা ইছলামৰ নাজায়েজ কামবোৰ কৰে আৰু তাজিয়া তৈয়াৰ কৰি বাটে বাটে হাই হাসান হাই হুছেইন বুলি বুকুত ভুকুৱাই কান্দি কান্দি শৰীয়তৰ বিৰুদ্ধে চলে। এনেকুৱা ভাবে আল্লাহ তাআলাৰ কামত অসন্তুষ্ট হৈ কন্দা বা দুখ প্ৰকাশ কৰাটো আল্লাহ তাআলাই কেতিয়াও পছন্দ নকৰে। সেইবোৰ ইছলামৰ নীতি বিৰুদ্ধে কাম। কাৰণ এনেকুৱা কামৰ দ্বাৰা নিজৰতো কোনো উপকাৰ নহয়, আনৰো কোনো উপকাৰ নহয়। ইছলামৰ দৃষ্টিত সেইবোৰ বেদাত কাম, সেইবোৰ কৰিলে গুনাহ হয়। হযরত রসুল করিম সাল্লাল্লাহু আলাইহি সাল্লামে হাদিসত কৈছে, যিয়ে মুহররমৰ মাহত ৰোজা ৰাখিব আল্লাহ তাআলাই তেওঁৰ প্ৰত্যেকটি ৰোজাৰ কাৰণে 30 দিন ৰোজা ৰখাৰ সমান সওয়াব দিব। যিয়ে আশুৰাৰ দিনাখন অৰ্থাৎ মুহররমৰ 10 তাৰিখে ৰোজা ৰাখিব তেওঁ 10,000 ফেৰেশতাৰ, 10,000 শহীদৰ আৰু 10,000 জন হাজিৰ সমান সওয়াব পাব। আৰু যিয়ে সেই তাৰিখে গধূলি ৰোজাদাৰক ইফতাৰ কৰাব তেওঁ পৃথিৱীৰ মুছলমানসকলক ইফতাৰ কৰোৱাৰ সমান সওয়াব পাব। যিয়ে আশুৰাৰ তাৰিখে ৰোজা ৰাখিব তেওঁ 60 বছৰ ৰোজা ৰখা আৰু নামাজ পঢ়াৰ সমান সওয়াব পাব আৰু এবছৰ আগৰ পাপ মাৰ্জনা হ'ব। আৰু যিয়ে সেই তাৰিখে চকুত চুৰমা লগাব খোদাৰ ফজলে এবছৰৰ ভিতৰত তেওঁৰ চকুৰ কোনো বেমাৰ নহ'ব। সুবহানাল্লাহ। প্ৰকাশ থাকে যে মুহররমৰ এই 10 তাৰিখৰ ৰোজা পূৰ্বৰ পৰাই চলি আহিছে
পৃথিৱীৰ বিশেষকৈ আৰবত প্ৰাক ইছলামিক যুগত মানুহেই এই দিনটোক সন্মানিত দিন বুলি গণ্য কৰিছিল আৰু সেই হিচাপে এই দিনটোত তেওঁলোকে ৰোজা ৰাখিছিল। আমাৰ ধৰ্মটো এই দিনটোত ৰোজা ৰখা হয় পিছে দেখাত পূৰ্বৰ মানুহবোৰক অনুকৰণ কৰাৰ দৰে হয় বাবে আমাৰ নবী বিশ্ব নবী ৰাহমাতুল্লিল আলামিন আশুৰাৰ দিন আৰু তাৰ পিছৰ দিন নাইবা আশুৰাৰ দিন আৰু তাৰ আগৰ দিন ৰোজা ৰাখি তেওঁলোকৰ আৰু আমাৰ মাজত পাৰ্থক্য কৰি দিছে। আজি ইয়াতেই ভিডিঅ'টো শেষ কৰিলো। ওয়ামা আলাইনা ইল্লাল বালাগ।